ওই এনে কৈ বহি থাকিলে খাবলৈ হ'বনে? ৰচোন অলপ বহি লৈছো। একো নাই, সেই বজাৰ কৰি আনক গৈ। মোনাটোৱে পইচা আনা। মোৰ হাতত পইচা নাই। সেই গোটলে থোৱা পইচা কেইটা নি শেষ কৰিলে। মোৰ হাততো নাই নহয়। সেই পাতিলে আনক গৈ। সেই যাচোন মোনাটো আনকে যা। ল তেল নিমখ একো নাই। সেই চাহপাতো নাই। আহোঁতে লীলাধৰ ঘৰত সোমাই এই তামোল পাণ কেইটামান লৈ আহিব। হ'ব বাৰু যাওঁচোন। বলো ভকত দেখোন এইফালেকে আহিল। কিমাননো ভিতৰত সোমাই থাকিব, অকমান ওলাই আহিলো। ভালেই কৰিলে দিয়ক। হেৰা শুনিছানে? এই পানী ঘটিটোৱে বিয়াখনে লৈ আহা। এই কি কৰে সাক্ষাৎ ভকতজন আহিছে যেতিয়া। এই নালাগে হেৰা হেৰা এই আমাৰ এওঁ কিবা কামত লাগি আছে কিজানি। হেৰা হেৰা এই কি হ'ল? এনেকে বৰ বাখে চিঞৰি আহিছে যে। ভকত আহিছে। মই কি কৰিব লাগে? ভৰি ধুৱাব লাগে। আপুনিয়ে থাক ভৰিয়ে ধুৱাই নে গায়ে ধুৱাই? ভিতৰৰ সতি নিনিব। আমি সমান ভকত, কিয়নো ভৰি ধুৱাব লাগে? তথাপিও গৃহস্থালী নিয়ম এটা আছে নহয়। এই নালাগে আহক আহক আহক। বহক এই তেতিয়াহ'লে আৰু পিছে ভকত ভালে আছে? আছো আৰু প্ৰথমতে, সেইকাৰণে এইখিনি পাবহি পাইছো। ভাল কৰিলে আমাৰ এওঁ আপোনাৰ কথা কৈয়ে থাকে। মোৰো মনত পৰি থাকে। এই কামৰ পৰা ওলাবকে নোৱাৰো নহয়। হেৰা এই কোন আহিছে চোৱা আহিছোন। এই তামোলৰ বটাখন লৈ আনা। হ'ব আহিছো, খাম লাহে এই আপোনাৰ ভাল নহয়। আপোনালোকৰ আশীৰ্বাদত মিলাই থৈছো আৰু। আমাৰ এওঁ কিবা কামত লাগিছে যেন পাওঁ। পিছে সেই বহকচোন ভকত। হেৰা এই ভকতক তামোল এখন দিব লাগিছিলে নহয়। মই নোৱাৰো। আপুনিয়ে দিয়কগে, তামোলে দিয়ে নে চাহে দিয়ে। বহক ভকত। আমাৰ এওঁ চাহত লাগিল। একেবাৰে চাহ লৈহে ওলাই আহিব বোলে। হ'ব এই খৰ ধৰনো কিয় কৰিব লাগে? আহিছো যেতিয়া চাহ জলপানটো খামেই। আমাৰ এওঁ আলহী আহিলে গাত তত নাইকিয়া হয় নহয়। জানো নহয় ভকতনিৰ কথা। এই খালি চাহ নোখোৱাই নহয়। হেৰা চাহ হ'লনে? হ'ব এই কিবা কিবি বনালে অকমান সময় লাগিব। ৰ'বচোন ভকত, মই বাৰু ফটকে চাই আহোঁ। কি কব ভকত, আমাৰ এওঁ বোলে ইমান দিনৰ মূৰত ভকত আহিছে। তেওঁ ভাতৰে দিহা কৰিলে। এই ভকতনিয়ে ঠিকেই কৰিছে। এই ভাত কেইটা হলে গহি নহয়। তাকে মই বোলো ভকতক ভাত কিহে খোৱাবা। ইফালে আকৌ তেওঁ গঁৰালৰ পৰা মতা হাঁহ এটা ধৰি আনি কুটি বাচি আজৰি। তেতিয়াহলে ভকত গাটো তিয়াব লাগিব। গৰম পানী লাগিব নেকি? ঘৰত গৰম পানীয়ে ধুওঁ। হ'ব দিম। পিছফালে গ'লেই ভাল হ'ব। যাওঁ তেতিয়াহলে। আহক Hey!
এই আতিয়নি লগ অ এই বাহি ফুৰিবলৈ যাব লাগিব নেকি হয়, যাব লাগিব হয় এই বাহনিলৈকে কথা এটা হ'ল নহয় গৰম পানীখিনি আমাৰ তাই আকৌ মাংসত দি দিলে অকমান ঠাণ্ডা পানীয়ে হ'ব ভকত চিফনি লাগিব নেকি আনো ছোৱালীজনীয়ে লৈছিলে ক'ত থলে জানো বিচাৰি নাপালোৱেই নহয় নালাগে হ'ব তেতিয়াহ'লে ভকত তাত বাঢ়িবলৈ কওঁ খাব পৰা হ'লো আৰু হেৰা 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 কি হ'লো এতিয়া কি কৰা যায় কি কৰে কৰি খাব মোৰ টোপনি আছে মই একো কৰিব নোৱাৰো ভকত বৰ ডাঙৰ কথা এটা হ'ল নহয় কি হ'ল ভকত কি কব মজিয়াত ভকতনীয়ে ভাত বাঢ়ি আমাক মাতিবলৈ আহোঁতে গ'ল নহয় সেই ডালপাৰ কি গ'ল ভকত ক'ৰ পৰানো জেঠী এটা আহি ভাতৰ ওপৰে গ'ল নহয় বগা পেৰা কেনেকৈ খাব আৰু নাই ভকত আপুনি থাকিবই যেতিয়া ৰাতিলৈহে কিবা এটা কৰিব লাগিব আৰু নাথাকো ভকত সেই ঘৰতো বহুত কাম আছে তেতিয়াহ'লে যায়গৈ যাওঁ আৰু ভকত এই সময়ো হ'ল নহয় এই ভকতনীক মাত এষাৰ দি যাওঁ ৰ'ব মই মাতি দিছো আৰু ৰ'ব ভকত এই আমাৰ এওঁ ওলাবলৈকে লাজ কৰিছে এই ৰন্ধা বঢ়া কৰি আপোনাক খুৱাব নোৱাৰিলে যে সেইকাৰণে তেওঁ মনেই কৰা নাই ওলাবলৈ হ'ব ভকত হেৰি কৰিব এই আপুনিও এইকেইদিনতে আমাৰ ফালেও পাক এটা মাৰিব আৰু নিশ্চয় যাম তেতিয়াহ'লে কিপাৰ সাগৰ